আপোনালোকে কেনেকুৱা আছে আকৌ সকলোৱে ভালে আছে মই বেছি ভাল নহয় আমাৰ গাঁৱৰ পৰিস্থিতিটো একদম বেয়া হৈছে যোৱা এটা ভিডিঅ'ত দেখাইছো আপোনালোকৰ গাঁৱৰ পৰিস্থিতিখন বানপানী হৈছে এতিয়া যেটো আমাৰ সংযোগী পথ আছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি যে যাতায়াত কৰো এই ৰাস্তাটো এনেকুৱা বেয়া হৈছে আপোনালোকক ৰাস্তাখন দেখা আমাৰ গড়ৰ পৰা যেটো ৰাস্তা আছে ডাইৰেক্ট সিধা তাত যাম এই ৰাস্তাটো চাই আছে এই ৰাস্তাটো যাই কি ইমান ভয়ানক পৰিস্থিতি হৈছে আপোনালোকক দেখাম আৰু তাত বুধ কিমান মানুহ বহুত মানুহ আছে সেই মানুহকেইটাক হুদিম কেনেকুৱা ৰাস্তাৰ পৰিস্থিতি বা কি কেনেকুৱা অসুবিধা হৈ আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ৰাস্তাৰ অৱস্থা 10টা 12টা ট্ৰেক্টৰ চলাই আৰু ৰাস্তাৰ কামটো বেয়া হৈছে একদম ফাট মেলি গৈছে ৰাস্তাটো চাক আপোনালোকে সাইকেলটো দূৰৰ কথা মানুহে খোজকাঢ়ি যাব নোৱাৰে চাক কেনেকৈ ডাঙৰ পুখুৰীৰ নিচিনা গাঁত হৈ গৈছে চাক ৰাস্তাখন মানুহ অহা যোৱা যাতায়াতৰ বহুত অসুবিধা হৈ গৈছে এই ৰাস্তাটো স্কুলীয়া ছাত্ৰবিলাক স্কুলীয়া ছাত্ৰ কলেজীয়া ছাত্ৰ বহুত অহা যোৱা কৰে আৰু আমিতো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এতিয়ালৈকে অহা যোৱা হয় বহুত যাতায়াত হয় এতিয়া এনেকুৱা ব্যৱস্থা হৈছে ৰাস্তাখন চাক আপোনালোকে বহুত অসুবিধাত পৰিছে এই ৰাস্তাটো যেতিয়া ভাঙি যাব তেতিয়া কেনেকৈ পৰিস্থিতি হ'ব আপোনালোকে একবাৰ ভাবিছেনে কথাটো এতিয়া মানুহ বহুত আছে সিহঁতৰ লগত কথা পাতো সিহঁতে কি কয় ৰাস্তাৰ পৰিস্থিতিটো একদম ভয়ানক হৈ গৈছে ৰাস্তাৰ অৱস্থা এই বস্তাৰে কিবা কিবি অলপ কাম কৰাইছে কাম কৰাই কিনে বস্তা যেনে তেনেকৈ কাম কৰাইছে কাম কৰাই কি আৰু হাজিৰাটো সহি কৰিছে সহি কৰি পিছত কিবা ফটো মাৰি পঠাই দিছে ৰাস্তাৰ কাম হৈ গৈছে এনেকুৱা ৰাস্তাৰ কাম হ'লে কেনেকৈ হ'ব আপোনালোকে চাওক ৰাস্তাৰ অৱস্থাখন একদম ফাট মেলি গৈছে আৰু চাওক মানুহে অহা যোৱা কৰা বহুত দিগদাৰ হৈ গৈছে ৰাস্তাখন আপোনালোকৰ গোটেইখিনি দেখাই আছোঁ আৰু আগফালে যাওঁ কি আছে না আছে এই গাড়ী এটা গৈ আছে এটা গাড়ী কণ্ট্ৰল কৰা তাৰমানে এটা গাড়ী আহিলে আৰু এটা গাড়ী গ'লে অভাৰটেক নহয় যোৱা বছৰ ইয়াতে এটা মানুহ ঢুকাইছে যোৱা বছৰ তাৰমানে ট্ৰেক্টৰ এটা পাল্টি হৈছে ইয়াতে নাম সাইডত পৰি গৈছে মানুহ এটা ঢুকাই গৈছে আৰু এই চাক ৰাস্তাখনৰ অৱস্থা যোৱা বছৰটো এনেকুৱা এটা পৰিস্থিতি হৈছিল মানুহ এটা এই ৰাস্তাৰ কাৰণে ঢুকাবলগীয়া হৈছে এতিয়া যি পৰিস্থিতি ধাৰণ কৰিছে ৰাস্তাখন আপোনালোকে মুৰব্বী মানুহ পাইছোঁ এইটো হ'ল মোৰ জেঠা ইয়াৰ লগত কথা পাতো কি কয় আপুনি ভালে আছে ন ভালে আছে ভালে আছো পিছত ৰাস্তাৰ বিষয়ে কি ক'ব এনেকুৱা যে কাল ৰূপ ধাৰণ কৰিছে ৰাস্তাটো আপোনালোকে কি ক'ব ৰাস্তাটো একদম বেয়াই হৈ গ'ল স্কুলীয়া ছাত্ৰবিলাকতো যাবই নোৱাৰে কেনেকৈ যাব এই ৰাস্তাৰ ভিতৰত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বহুত যাতায়াতত এই ৰাস্তাটো মেইন এই ৰাস্তাটো ভাঙিলে কি পৰিস্থিতি হ'ব কওকচোন আপোনালোকে পৰিস্থিতিটো একদম বেয়া হৈ যাব আপোনালোকৰ ৰাস্তা হ'ব নেকি ৰাস্তা নহয় আৰু আমাৰ মৰমৰ MLA চাহাবক আপোনালোকে কি ক'ব ৰাস্তাৰ বিষয়ে MLA তো আৰু ইফালে নাই আহে MLA তো খালি বুটিহে লৈছে বুটৰ সময়ত মানুহ দেখা যায় আপোনালোকে বুটটো হাতত দিয়ক তলাত দিয়ক অমুকত দিয়ক তমুকত দিয়ক তেতিয়া বহুত পাৰ্টি নামি যায় এতিয়া পাৰ্টিবিলাক ক'ত গ'ল ইমান এই গাঁৱৰ মানুহবিলাকে ইমান দুৰ্যোগত ভুগিবলগীয়া হৈছে আপোনালোকে ৰাস্তাৰ ভিউখন চাওক না একবাৰ কিমান পৰিস্থিতিটো একদম বেয়া হৈ গৈছে আৰু এতিয়া আপুনি কি ক'ব আমাৰ MLA চাহাবক মুজিবৰ ডাঙৰীয়াক কি ক'ব এইটোৰ বিষয়ে ৰাস্তাৰ বিষয়ে অলপ কৈ দিয়ক MLA ছাৰ আহিব লাগে ইয়াতে চাব লাগে বস্তুটো কেনেকৈ হ'ল দেখিব লাগে MLA ছাৰতো আৰু ইয়াতে নাই আহে সেইটোৱেতো আৰু আমাৰ ভিডিঅ'টো আপোনালোকে যিবিলাক মানুহে চাই আছে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আমাৰ ৰাস্তাটো অতি শীঘ্ৰেই ৰাস্তাৰ কামটো আৰম্ভ হয় বহুত দুৰ্ভগীয়া লগা হৈছে চাওক মানুহ কিমান জমা হৈছে ৰাস্তাৰ কাৰণে আৰু বহুতকেইটা মানুহ আছে সিহঁতক সুধিম কি কয় ৰাস্তাৰ বিষয়ে বহুত বেয়া লাগিছে মানুহে খোৱা চাব নাহে আপোনাৰ ঘৰ চাব নাহে মেইন টপিক হৈছে আপোনাৰ ৰাস্তা যি ঠাইত নাই ৰাস্তা সেই ঠাইত একো নাই বিভিন্ন ঠাইৰ পৰা মানুহে বিভিন্ন ঠাইত চাইছোঁ বহুত ৰাস্তা ভাল আমাৰ এই কৌপাটি গাঁৱৰ ৰাস্তাটো একদম এতিয়ালৈকে কাম হোৱাই নাই এতিয়া আৰু যি পৰিস্থিতি হৈছে বহুত ভয়ংকৰ পৰিস্থিতি চাক ই ৰিক্সা এটা পাৰ হৈ আছে ভয় লাগে বহুত ভয় লাগে অতি শীঘ্ৰেই বিপদ হ'ব পাৰে চাক ৰিক্সাখন কেনেকৈ পাৰ হৈ আছে চাক আপোনালোকে ৰাস্তাটো আহিছে ৰাস্তাটো কেনেকুৱা পাইছে ৰাস্তাটো একদম বেয়া ৰাস্তা এতিয়া আগতে অলপ ভাল আছিল বৰষুণৰ কাৰণে এতিয়া বেয়া হৈ গৈছে ট্ৰেক্টৰ অহা যোৱা কৰি থাকে কাম আহিছিল কেইদিনমান আগতে কাম কৰিছে কামটো কৰিছে এনেকুৱা কাম কৰিছে এতিয়া যাবই নোৱাৰা হৈছোঁ 3-4 মাহ পিছত যদি এনেকুৱা কাম কৰিছে ৰাস্তা ভাঙি গৈছে আপোনালোকৰ বিপদ হ'ব পাৰে অতি শীঘ্ৰেই বিপদ হ'বই পাৰে আমি এনেকুৱা ব্যৱস্থা হৈছে আমি ই ৰিক্সা চলাওঁ 3জন মানুহ লাগে ঠেলি পাৰ কৰোঁতে ৰাস্তাটোত এনেকুৱা অৱস্থা ৰাস্তা একদম বেয়া আৰু কি ক'ব আৰু এটা যোৱা বছৰ আমাৰ ঠাইত মানুহ এটা ঢুকাইছে গম পাইছিলে নে নাই এইটো ৰাস্তাৰ কাৰণে হৈছে এইটো ৰাস্তাৰ কাৰণে তেতিয়া আৰু বেয়া কম আছে এতিয়া যিটো ভয়ানক সৃষ্টি হৈছে এইটোৰ বিষয়ে আপুনি কি ক'ব MLA ছাৰ আছে আৰু বহুত ডাঙৰ MLAৰ কিবা মেনেজমেণ্টৰ মানুহ আছে সেইসকলক কি ক'ব
এতিয়া আমাৰ গাঁৱৰ মানুহ ঠিক নাই, কি ক'ম, চবে কমপ্লেইন কৰিলে আৰু ৰাস্তা এনেকুৱা নহয়। কাম আহিলে যেনে তেনে কাম কৰি পইচা খাই দিয়ে গোটেইখিনি। কাম আহিছিল কেইদিনমান আগতে, কিমান টকাৰ কাম আহিছিল, অলপ বালি দিছে আৰু অলপে বাহৰি কৰি অলপ মাটি দিছে, কাম কৰি দিছে এনেকুৱা। এতিয়া ভাঙি গ'ল। এইকেইটাতো এতিয়া উঠাই লৈ গৈছে। এতিয়া উঠাই লৈ গুচি গ'ল, এতিয়া যাব নোৱাৰা হৈছে, একদম বেয়া ৰাস্তা। আপুনি এনেকুৱা গাড়ী এটা মাল ভৰ্তি লৈ আহিছে, 3জন মানুহ, এতিয়া আপুনি ক'ত পাব? ঠেলাৰ সময়ত বহুত বিপদ হ'ব পাৰে। একদম মানে যাব নোৱাৰা হৈছোঁ ক'লো, এনেকুৱা অৱস্থা, ঠেলি ঠেলি যাব লাগে, একদম বেয়া ৰাস্তা। আপোনালোকৰ ৰাস্তাৰ দৃশ্যখন মই গোটেইখিনি ভিউ দেখাই দিম। মোৰ কেমেৰামেন এটা আছে, কেমেৰামেনৰ আগফালে আহা, মই ৰাস্তাখন গোটেইখিনি দেখাই আছোঁ। মই তলফালে নামি যাম। কি ভয়ানক সৃষ্টি হৈছে! ভয়ানক সৃষ্টিটো হৈছে, মানুহটো বিপদত পৰিব। যোৱা বছৰ ট্ৰেক্টৰ এটা ইয়াতে, মানুহ এটা ট্ৰেক্টৰ চলাই আছে, গাড়ী দুটাই একেলগে অভাৰটেক কৰিব খুজিছিল। অভাৰটেক কৰিব খোজাৰ সময়তে মানুহটো মৃত্যুৰ মুখত পৰিছে। এতিয়া বৰ্তমান আমি দেখাই আছোঁ, আপোনালোকে আহক আমাৰ লগে লগে। চাওক ৰাস্তাখনৰ অৱস্থা, এয়া ভিউ চাওক ৰাস্তাৰ অৱস্থা। গোটেইখিনি আপোনালোকে খুৰা পালোঁ, খুৰা সুধো ৰাস্তাৰ অৱস্থা। খুৰা ভালে আছে ন? পিছে ৰাস্তা কেনেকুৱা বৰ্তমান? ৰাস্তাৰ পৰিস্থিতিটো চাইছে? ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা। এইটোৰ বিষয়ে আপুনি কি ক'ব? এইটোৰ বিষয়ে আৰু কি ক'ম? ৰাতিপুৱাৰ পৰা আবেলিলৈকে স্কুলীয়া ছাত্ৰ ছাত্ৰী, মাদ্ৰাছা ছাত্ৰ ছাত্ৰী যাতায়াত কৰি থাকে। এইটোতো বহুত বিপদৰ সন্মুখীন হ'ব। এইটোৰ বিষয়ে আপুনি কি ক'ব? অকল এইটোৱে নহয়, তাৰমানে বজাৰৰ পৰা দলগাঁও ওৰাং ৰাস্তালৈ বজাৰৰ পৰা মানুহবিলাক আহি গাড়ী ঘোঁৰা যিয়ে হওক, তাৰমানে মাল বস্তু বাহিনী কঢ়িওৱা ট্ৰাক, চিলিণ্ডাৰে গেছৰ ট্ৰাক, গোটেই তাৰমানে এইটো ৰাস্তাৰে পাৰ হৈ যায়। কিন্তু ৰাস্তাৰ অৱস্থা বহুত বেয়া। সেইটো আৰু দিনত বিভাগীয় কৰ্তৃপক্ষ কিছুদিন আগে এটা কাম কৰিছিল, ইয়াতে বাঁহৰ বেটা দি মাটি পেলাইছিল, কিন্তু এইটো নামি গৈছে আকৌ। এতিয়া বৰ্তমান ৰাস্তাৰ কাম চলিব নেকি? MLA চাহেবে কি কৈছে? MLA চাহেবে 1 বছৰ আগতে এনেকুৱা হৈছিল, তাৰপিছত 1 লাখ টকা এটা অনুদান দিছিল, কিন্তু কাম কৰিছিল। কামটো যেনেকুৱা কৰিব লাগিছিল তেনেকুৱা হোৱা নাই। বাঁহৰ যিটো তাৰপৰা হেৰি দিছিল, বেটা দিছিল, এই বেটাটো ভাল হোৱা নাই, সেইকাৰণে আকৌ নামি গ'ল। এতিয়া ভালকৈ মজবুত কৰি কামটো কৰিব লাগে। সদায় যোৱা বছৰ শুনিছোঁ এইটো ৰাস্তাত এটা মানুহ ঢুকাইছে ট্ৰেক্টৰ লৈ। কথাটো সঁচা? ট্ৰেক্টৰ এটা নহয়, এটাতো মৃত্যু হ'ল, বেছিমাৰীৰ ল'ৰা, বটাবাৰীৰ ল'ৰা ট্ৰেক্টৰ আনি তাৰমানে ইয়াতে পাল্টি হৈ মৃত্যুবৰণ কৰিলে। আৰু এবাৰ তাৰমানে ট্ৰেক্টৰ তেনেকুৱা হ'ল, গাড়ী ঘোঁৰা তাৰমানে অহা যোৱা কৰে, কিন্তু বহুত বেয়া অৱস্থা ৰাস্তাটো। এইটো ৰাস্তাৰে বেছি যাতায়াত, যাতায়াত সেইকাৰণে ৰাস্তাটো ঠেক হৈ গৈছে। লোকেল কমচে কম 25টামান ট্ৰেক্টৰ আছে। এই ট্ৰেক্টৰ দিনে ৰাতিয়ে ইয়াত পাৰ হয়, এই ৰাস্তাৰ যাতায়াত। আৰু DI গাড়ী, ডাঙৰ ট্ৰাক, ইটা কঢ়িওৱা ট্ৰাক, গোটেই এইটো ৰাস্তাৰে বজাৰলৈকে ইয়াৰ যোগাযোগ। বজাৰৰ মানুহবিলাকে ট্ৰাক, গাড়ী, মানুহ অহা যোৱা কৰা ৰাস্তা এইটোৱে, এইটো ৰাস্তাৰে অহা যোৱা কৰে। এতিয়া বহুত বিপদজনক হৈছে, ডাঙৰ অৱস্থা হৈছে। আৰু কেনেল এটা আছিল, কেনেলটো তাৰমানে আসাম মালাৰ ৰাস্তাৰ কাম কৰোঁতে কেনেলটো বন্ধ হৈ আছিল, কিন্তু ৰাইজে যোৱাকালি এই কেনেলটো খান্দি দি পানী যোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু সীমিত পানী, তাৰমানে ইমান পানী যোৱা নাই। আৰু বৃষ্টি হ'লে বানজা নাথাকে, এইটো নিশ্চিত হৈ পৰিছে। এইটো ভাঙিলেতো বহুত মহা বিপদত পৰিব মানুহবিলাক। গতিকে মোৰ এটা অনুৰোধ অসম চৰকাৰ লৈ যে এই কামটো অতি সোনকালে কিবা ব্যৱস্থা কৰে, আৰু কেনেলটো যাতে JCB দি অতুৱাই খান্দি দি পানী যোৱাৰ ব্যৱস্থা কৰি দিয়ে, নহ'লে বহুত বিপদ হ'ব, এই বানটো নাথাকে। আৰু এটা কথা, আৰু এইটো ৰাস্তাটো ঠেক হৈ গৈছে, ঠেক হোৱাৰ কাৰণে আৰু গাড়ী যাতায়াত বেছি চলাচল হৈছে ন?
ৰাস্তাটো বহল লাগে আৰু চাপৰ হৈছে ৰাস্তাটো চাপৰ হৈছে আৰু ৰাস্তাটো ঠেক নহয় ৰাস্তাটো বহল লাগে যাতায়াত বেছি হৈছে মোৰ খুৰা কিখিনি কথা ক'লে আপোনালোকেওতো গম পাইছে আৰু মামা হিমন্ত বিশ্ব শৰ্মাক যদি আমাৰ ভিডিঅ'বোৰ যোনে যোনে চাই বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব এইখিনি এটা আজি সৰু ভিডিঅ' আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আৰু এটা গাড়ী অভাৰটেক কেনেকৈ কৰিব চাকনো আৰু এটা গাড়ী আহি আছে এই চাক এই গাড়ীটো অভাৰটেক কৰিব কেনেকৈ যোৱা বছৰ এটা মৃত্যুৰ সংঘটিত হৈছে আপোনালোকেতো গম পাইছে আগতে কৈছোঁ গাড়ী এটা ইয়াৰ মেক্সিমাম ৰখাই থৈছে এইটো গাড়ীটো যোৱাৰ পিছত সেইটো গাড়ীটো আহিব এনেকুৱা পৰিস্থিতি চাক না আপোনালোকে দুষ্ট বহুত বেয়া পৰিস্থিতি হৈ গৈছে আমাৰ গাঁৱত যদি নাচায় এম এল এহঁতে অলপ কাম কৰিছিল যোৱা বছৰ এনেকুৱা এটা কাম কৰিছে বস্তাৰে কেনেকৈ বাঁহৰে এনেকৈ কাম এটা কৰি দিছিল যেনে তেনে এনেকুৱা কাম কৰিছে ভালকৈ কাম কৰিলে একবাৰ কাম কৰিলে দুইবাৰ নেক্সট টাইমত কাম কৰিব লাগে নেকি আপোনালোকেতো গমেই পাই চাক না দুষ্ট দিয়া পৰিস্থিতি রাস্তাটা ভাঙিয়েছে রাস্তাটা ভাঙ গেছে